নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল যাৰ নাম হ'ল পলেন গীতাশ্ৰী। আজি এটা বিশেষ কাৰণত এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। বিশেষ কাৰণটো হৈছে আমাৰ ৰিচান। ৰিচানৰ আজিৰ দিনটোতে সি যোৱা বছৰ 2023 চনৰ 24 নৱেম্বৰৰ দিনাখন তাৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিলে। সি স্কুললৈ প্ৰথম যাওঁতে কিদৰে গৈছিলে, কেনেকৈ গৈছিলে সেই সকলোখিনি মই ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া নাছিলোঁ। সেই ভাবিলোঁ ইমান এটা ধুনীয়া স্মৃতি, গতিকে ভাবিলোঁ এবছৰ হৈ গ'লেও আজি 2024 চনৰ 24 নৱেম্বৰৰ আজিৰ দিনটোতে মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়োৱাৰ লগতে ইউটিউবতো ছেভ হৈ থাকিব, যিহেতু ৰিচানে ডাঙৰ হৈ চাব পাৰিব ৰিচানৰ স্মৃতি হিচাপে। গতিকে আজি এই ভিডিঅ'টো ৰিচানৰ স্কুলীয়া জীৱনৰ আৰম্ভণিৰ এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু ৰিচানক আশীৰ্বাদ কৰিব। তেতিয়াহ'লে ব'লক আমি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। যিহেতু অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈছে, গতিকে মই বেছি আৰু কথা নকওঁ। গতিকে ব'লক ভিডিঅ'ৰ মাজলৈ আমি সোমাই যাওঁ। গতিকে ব'লক। ৰিচানৰ যিহেতু স্কুলীয়া জীৱন আৰম্ভণি হৈছে, সেয়ে ভাবিলোঁ ভগৱানৰ ওচৰত পায়স অকণ আগবঢ়াওঁ আৰু সন্ধিয়া লগা ল'ৰা ছোৱালী কেইটামানক মাতি এয়া অকণমান ভাবিলোঁ প্ৰসাদ দিওঁ। সেয়া যা যোগাৰ কৰিছোঁ আৰু মায়ে দেখুৱাই দিছে। মই পোনপ্ৰথমবাৰৰ বাবে ৰিচানৰ কাৰণে এয়া পায়স বনাইছোঁ। তেনেকৈ নাজানো বনাব, কিন্তু মায়ে দেখুৱাই দিছে কাৰণে অকণমান পাৰিলোঁ। ফাইনেলি এয়া ৰেডি হৈ গ'ল। গতিকে ভগৱানৰ ওচৰত এয়া প্ৰসাদ আগবঢ়াই পেলাই তাৰ ভাবিলোঁ স্কুলীয়া জীৱনটো আৰম্ভ হওক। আপোনালোকেও আশীৰ্বাদ কৰিব। এয়া ৰিচানক ভাবিলোঁ অকণমান কিবা এটা খুৱাই নিওঁ, যিহেতু স্কুলত আকৌ কিমান কি কৰেগৈ ঠিক নাই। সেয়া খুৱাবলৈ বহিলৈ তাৰে মোৰে যুদ্ধ চলি আছে। ৰিচান কোৱা, মই আজি স্কুল যাম কোৱা আকৌ। নাই নাই নি? নাই 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 টান টান মই খুলি দিছোঁ দিয়া। জোৰ দিছে চোৱা। তুমি কোৱা মই ওলাই লওঁ দেই। বাই বাই বাই। আশীৰ্বাদ কৰিবা দেই। মই স্কুল যাম। মোক আশীৰ্বাদ কৰিবা। স্কুল যাব পৰা হৈ গ'ল, ইমান পুতুককে ডাঙৰ হৈ গ'ল। মোৰ দুখে লাগি গৈছেগে, দুখে লাগি গৈছেগে। তুমি স্কুলত কি কৰিবাগে কোৱাচোন? প্লেন চলাবা? ABCD পঢ়িবা নাই? ABCD পঢ়িবা নহয়? ৰিচান বেগ তেনেকে নলয় ন, পিঠিত হে মই দি দিছো দিয়া দিয়া। তেনেকে নলয়, এনেকে এনেকে ল'বা ৰ'বা। আহা, আমাৰ ৰিচান স্কুল যাবলৈ পৰা হৈ গ'ল, বেগ ল'ব পৰা হৈ গ'ল। বাবা গুড বয় ন ৰিচান। ফ্লাক্সটো ক'ত ল'বা? ডিঙিত। এই আখুৰাক দেখাই নেকি? যা যা যা। গধুৰ নি? অঁ দিয়া, মই লৈ দিছোঁ দিয়া গধুৰ। অঁ এইটো গধুৰ হ'ব না। বেগত ভৰাই দিওঁ নি? অঁ পাইছানে? পাইছানে? অঁ এফালে কৈ দিয়া বাই বাই। স্কুল আনি আছো। এয়া পিতা, মা আৰু ৰিচান। হামু আহি গৈছে। টোপনি নাযাবা দেই, টোপনি নাযাবা দেই। তাতে তোমাক খেলিবলৈ দিব নহয়। আৰু বেগত মই মোন ভৰাই দিছো। মোন মানে আকৌ কি গম পাইছে নাই? কাজু। সি মানে কাজুটো ইউৰ মোনটো নিচিনা নাই, সেইকাৰণে মোন মোন কয় নহয় ৰিচান। মোন ভৰাই দিছো বেগতে, তুমি খাবা দেই। তাৰপিছতে আৰু ৰিচানক স্কুলত খেলিবলৈ দিব ন, আৰু মিছে তোমাক মৰম কৰিব, তুমি মৰম কৰিবা দেই, মৰম কৰিবা দেই। বাই বাই। ইমান চিঞৰিছে।
স্কুলত এনেকৈ চিঞৰিলে মিছে গালি পাৰিব নহয় এতিয়া তোমাৰ নামটো কোৱাচোন আয়াঞ্জ গীত হাজৰিকা আয়াঞ্জ গীত ট্ৰেক্টৰ এইখন ৰিশানৰ নামটো কি হয় আয়াঞ্জ গীত হাজৰিকা দিদিকা তাৰপিছতে আৰু ৰিশানৰ স্কুলখনৰ নামটো কি হয় বচপন বচপন কোৱা তুমি বিপন aha beta aha oh ba jump kore disa tumi okay bola khorke bola aha আমি স্কুল পোৱাৰ আগতে এয়া ৰিশানৰ মামা ককাক মামা আইতাক এয়া বহি আছে লগতে এয়া খুৰা ককাও বহি আছে যাক নেকি ৰিশানে ডিজাইন বুলি মাতে এয়া তিনিওজন আহি পেলাই ৰিশানৰ স্কুলত আমাতকৈ আগত আহি বহি আছে সি কিনো কি কৰে চাবৰ বাবে দেউতাক গৈছে এয়া প্ৰিন্সিপাল মেমৰ ওচৰলৈ যিহেতু ৰিশানৰ আই কাৰ্ডটো আমি লোৱা নাছিলোঁ আই কাৰ্ড ল'বৰ বাবে বলকচোন এয়া মেমকো অকণমান দেখাই দিওঁ আপোনাকে আছিলে কালি বসে গ'ল আই কাৰ্ডটো লিখা পিছে কিবা ৰিশান স্কুলৰ ভিতৰত আছে আৰু সি স্কুলৰ পৰা মানে ওলাই আহি পেলাই মানে সি ভাল পোৱা বস্তু কিমান কিনি থৈছোঁ এয়া মাজা ফ্ৰুটি আৰু সি কমলা খাই ভাল পায় কমলা কিনি থৈছোঁ কন্দা নাই ধুনীয়াকৈ খেলি আছে আৰু সোমাই মানে সি প্ৰথমতে একো বুজি পোৱা নাই ন ক'ত আনিছোঁ স্কুলনো মানে কি হয় সি সেইটোৱে বুজি পোৱা নাই তো সি খেলিবলৈ পাই মানে পূৰা ফূৰ্তি পাইছে কিন্তু এতিয়া আজি যিহেতু 6টা বজাতে সি উঠিলে সেইকাৰণে তাৰ টোপনিটো ধৰিছে কাৰণে অকণমান এতিয়া লাহে লাহে থুনথুনাইছে সেইকাৰণে পলে মই ওলাই আহি পেলাই এতিয়া এইকেইটা কিনি ল'লোঁ কিন্তু এতিয়া আকৌ মিছে ফোন কৰিছে বোলে কান্দা বন্ধ হ'ল তো মনটো অকণমান দুখো লাগে ইমান মানে জন্ম হৈছিলে ইমান পটককৈ ডাঙৰ হৈ এতিয়া স্কুলত আহিছে তাকে এইফালে মানে মই পঢ়ি অহা কলেজখন পাৰ হৈ আহিছোঁ তাকে মই এই দেউতাকক দেখুৱাইছোঁ বোলো কলেজত পঢ়া দিনেই পাহৰা নাই এতিয়া ল'ৰা ছোৱালী স্কুলত দিবলৈ হয় এতিয়া পাই গ'লোহি তাহাঁতৰ স্কুলৰ ফ্ৰণ্টত এয়া সোমাব নিদিয়ে অকণমান স্কুলখন ষ্ট্ৰিক্ট হয় মানে ভিতৰত বাচ্চাই কান্দি হুলস্থুল কৰি দিলেও উলিয়াই নিদিয়ে আৰু গাৰ্জেনে মানে পেৰেণ্টছকো চাবলৈ নিদিয়ে আৰু তাহাঁতৰ মই প্ৰথম মানে আপোনালোকক অথনিও কৈছোঁ এতিয়াও কৈছোঁ মানে মই আজি ৰিশান সোমাই যাওঁতেও মোক কৈছোঁ বোলো পঢ়া প্ৰেছাৰ মোক একদম নালাগে দেই একদম নিদিব কৈছে আমি বোলে প্লে গ্ৰুপ মানে ৰিশান যিহেতু এতিয়া প্লে গ্ৰুপৰ তো প্লে গ্ৰুপত মানে পঢ়া একো নিদিয়েই মানে পঢ়িবৰ কাৰণে মানে ধৰক মানে জাষ্ট খেলাই পেলাই মানে এইখন ব্লু কালাৰ চেয়াৰ এখন গ্ৰীণ কালাৰ চেয়াৰ তেনেকৈ কালাৰ্ছখিনি শিকালে সেই তেনেকৈ মানে শিকায় তো খেলি সেইকাৰণে সি অকণমান ভাল পাইছে মানে একদম প্ৰথমতে ফূৰ্তিত ক'বই নোৱাৰে মানে একদম এনেকুৱা নিচিনা ই নিজে সোমাই গৈছে দেখিছে আপোনালোকে বেগ চেগ লৈ পেলাই কিন্তু এতিয়া মানে অকণমান টাইমটোও বেছি হৈ গ'ল ন মানে 6টাৰ পৰা এতিয়া ধৰক মানে 11টা বাজি গ'ল তাৰমানে টোপনিও ধৰিছে তো সেইকাৰণে এতিয়া চাওঁ ব'লক তেতিয়াহ'লে গাড়ীতে বহি থকাতকৈ ভিতৰলৈকে যাওঁ তো ৰিশান ওলাই অহাটো আপোনালোকক অকণমান দেখাম ব'লক এয়া ৰিশান ক্লাছৰুমৰ ভিতৰত মেমে ভিতৰত কি কৰি আছে ফটো মাৰি পঠাইছে সেই চিষ্টেমটোৱে ভাল মানে বাচ্চাটোৱে প্ৰথমতে মানে কি কৰি থাকে মেমে পূৰা ফটো আপডেট দি থাকে পেৰেণ্টছক সেইটো কাৰণে ভাল লাগিছে সি হেনো বেগটো আৰু ফ্লাক্সটো এৰিয়ে দিব বিচৰা নাই আৰু তাতকৈ দুখ লগা কথা আপোনালোকক ওলাই অহাটো দেখুৱাব নোৱাৰিম কিয়নো ৰিশান ভিতৰতে টোপনি গ'ল মেমৰ কোচত সেইকাৰণে এতিয়া এয়া উলিয়াই আনি গাড়ীত বহিছোঁ ৰিশান একদম গোটেই টোপনি সি মানে সোনকালে উঠিলে ন তো সেইকাৰণে তাৰ টোপনি গুচি গ'ল আৰু স্কুলতে শুই গ'ল আজি যেহেতু এই ভিডিঅ'টো মানে স্পেচিয়েলি ৰিশানৰ মানে প্ৰথম স্কুললৈ যোৱা দিনটো মানে ৰিশানৰ বাবে বনাই ৰাখিছোঁ গতিকে যেহেতু আজি তাক ইউনিফৰ্ম দিছেহে এয়া ইউনিফৰ্ম আছে
এয়া গতিকে আজি ভিডিওটো ইমানতে সামৰিছো নেক্সট আকৌ আজিতো ফ্ৰাইডে কাইলে স্যাটাৰডে সানডে বন্ধ আকৌ মনডে গুৰুনানকৰ তিথি কাৰণে বন্ধ তো টিউজডে হে খোলা সেইকাৰণে টিউজডে তাক ইউনিফৰ্ম পিন্ধাই মেলি ধুনীয়াকৈ তাক স্কুললৈ আনিম তেতিয়া অকণমান ভিডিঅ' কৰি পেলাই ভিডিঅ'টো সামৰিম গতিকে আজি এই 3 দিনৰ বাবে ভিডিঅ'টো ইমানতে ৰখাই দিছোঁ যিহেতু এইটো ভিডিঅ' ৰিচানৰ বাবে স্পেচিয়েলি মই বনাই ৰাখিছোঁ কিয়নো সি আগলৈ ডাঙৰ হৈ চাব পাৰিব যে তাৰ প্ৰথম মানে স্কুললৈ যোৱা দিনটো সি কেনেদৰে পাৰ কৰিছিল আমি তাক কেনেদৰে স্কুল নিছিলোঁ এতিয়া স্কুলৰ পানোতে আহি শুই গ'ল গতিকে ডাঙৰ হ'লে সকলোখিনি সি চাব পাৰিব গতিকে এই ভিডিঅ'টো স্পেচিয়েলি ৰিচানৰ বাবে গতিকে ৰিচান এয়া তোমাৰ বাবে ভিডিঅ'টো মই কৰি ৰাখিছোঁ গতিকে তুমি চোৱা আজি আমাৰ ওচৰলৈ অহা কিমাননো দিন হৈছে তুমি পটককৈ স্কুল ডাঙৰ হৈ স্কুললৈ আহিলা পিতা মই আৰু তোমাক লৈ আনিছোঁ গতিকে আজিলৈ বাই বাই আকৌ লগ পাই আছোঁ টিউজডে ঠিক আছে এয়া ৰিচানে আজি স্কুললৈ প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম পিন্ধি ওলাইছে চকচোন তাক ইউনিফৰ্মত কিমান মৰম লাগিছে এয়া ৰিচানে ফ্লাক্সটো চাই আছে সি ফ্লাক্সটো আৰু বেগটো হেনো মেমক এৰিয়ে নিদিয়ে য'ত যায় মানে মোৰ বেগটো কৈ চিঞৰি থাকে এয়া দেউতাকৰ হাতত ধৰি সি ধুনীয়াকৈ স্কুললৈ গৈছে সঁচাকৈ এই দিনটো মানে বহুত এটা স্মৰণীয় দিন সেইবাবে ভিডিঅ' কৰি ৰাখিছোঁ ৰিচানে ডাঙৰ হৈ চাই বহুত ভাল পাব আৰু আপোনালোকেও যদি চাই ভাল পাইছে মোক কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে আৰু যদি সঁচাকৈয়ে ভাল পাইছে ৰিচানৰ বাবে এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এয়া ৰিচানক স্কুলৰ পৰা আনিলোঁ ন ৰিচানে ধুনুকে বাই বাই দি আহিছিলে মেমক মোক দেখি তাৰ খুকটোৱে শুনা মাৰি ধৰিলে নেকি কান্দি দিলে হয়নে বাই বাই কৈ দিয়া বাই বাই ৰিচানৰ আজি ফাৰ্ষ্ট ডে মানে এয়া ইউনিফৰ্ম পিন্ধাই পেলাই আজি আনিছোঁ ৰিচানৰ ফাৰ্ষ্ট মানে স্কুলৰ প্ৰথম স্কুললৈ অহা গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব আৰু এই গোটেই ভিডিঅ'টো ৰিচানৰ বাবে বনোৱা হৈছে ৰিচানে যাতে ডাঙৰ হৈ চাব পাৰে এয়া ৰিচান স্কুলৰ পৰা ওলাই অহালে ককাকে এয়া কমলা কিনি থৈছিলে এয়া কমলা সি কমলা খাই ভাল পায় ৰিচান ন অৰেঞ্জ ন তুমি কেলে কান্দিছিলা নো কোৱাচোন এটা কান্দি দিয়া এইফালে দেখাই দিয়া অৰেঞ্জটো দেখাই দিয়া টেঙা ৰিচান বাই বাই কৈ দিয়া এতিয়া বাই বাই স্কুলত কি কৰিলা তুমি কি কান্দিছিলা নেকান্দে নহয় নেকান্দিবা দেই এনেকে কান্দিছিলে নেকান্দিবা আকৌ ঠিক আছে তেতিয়াহ'লে ৰিচানৰ প্ৰথম স্কুললৈ অহাৰ এই গোটেই দিনটো জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আমাৰ ৰিচানক আশীৰ্বাদ কৰিব ৰিচান যাতে ডাঙৰ হৈ ভাল মানুহ হওক আশীৰ্বাদ কৰিব ঠিক আছে তেতিয়াহ'লে সৌখিদিনা জন্ম হোৱা ল'ৰাটো আপোনালোকে দেখিয়ে আছে জন্মৰ পৰা ভিডিঅ' ল'ৰাটো আজি স্কুললৈ আহিব পৰা হৈ গ'ল আশীৰ্বাদ কৰিব ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই